ঘূৰি আছো তই পাত্তা নাদা কৈছো বাৰু কি হলে কি হল এই তই মোৰ ঘৰত নটা নামটো কেনেকৈ জানা জানো কিয় নাজানিমে নাজানিলে মাতিব পাৰো নেকি তোৰ কাৰণে কিমান ৰাস্তা বগাইছো তোৰ ঘৰত নগলাকে জানা তোৰ নামটোৰ কাৰণে মই কিমান দিন ঘুৰছো জানানে কিমান তাই কৰছো মন্দিৰে মন্দিৰে কিমান হাজু ওচৰতে জানা পাত্তা নাপা ভাৱ নাপা এইকাৰণে তই মোক বুজিয়ে পোৱা নাছিলে তোক মই বুজিবলৈ বহুত চেষ্টা কৰি আছো এই মাইনা তোমাক কোন নাম্বাৰটো দিছোন এটা নাম্বাৰ নহয় দুটা নাম্বাৰ দিছোন ৰাতি মেছেজ কৰাটো দিছোন বাৰু নাম্বাৰ লাগে মই ভালকে নাজানো কি কৰবা বা নাম্বাৰ দিম মইতো তোৰ পৰিচয়টো দি লৈছিন আগতে তাৰপিছত বাৰু নাম্বাৰ দিম দে মইতো আৰে নামটো ক'বৰ কাৰণে তো ঘূৰি আছো তোৰ পিছে পিছে কিমান দিন ঘূৰছো তই আৰু পাত্তাই নেদা আকা দে 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 কৈছোন বাৰু দে তোৰ পৰিচয়টো ভালকে দি মাই নেম ইজ কাকাৰা মোৰ হাগা বাকাৰা আৰু ছোৱালীলা চকাই থাকিলে ৰাইজে মোক পিঠি দিয়ে নাগাৰা বাপৰে কি সাংঘাতিক নাম দেখোন তোৰ তোৰ নাম দেখা পাই মোৰ ভয় লাগি গৈছি কাকাৰা মানে কি জানা কাকাৰা নামটো চবে ভাল পায় মোৰ গাঁৱত চবে কি কয় জানা কাকাৰা বুলি কলি মোক ইমান ভাল লাগে কাকাৰা বুলি কলি মানুহবিলাকে ভয় খাই যায় কাকাৰা বুলি কলি ই ভাবি চেব্বু বেয়া চেব্বু এই তোৰ পেনটো কি খাইছে কুকুৰা খাইছে নেকি অৱস্থা এটা শুনা পেনটো কি হ'ল পেনটো কি হৈছে জানা তোৰ কাৰণে মন্দিৰত সেৱা কৰি থাকোঁতে গোটেই আঁঠু গাওঁতে পেনত চালে গৈছি আছে বহুত পেন আছে ইয়ে নিপিন্ধো কিয় নিপিন্ধো জানা এইটো পেন পিন্ধিলে তই পচন্দ কৰা বুলিহে পিন্ধো আজি গম পালা আজি চেঞ্জ কৰি আহিম দে ঠিক আছে কালি চেঞ্জ কৰি আহিম দিছো নাম্বাৰটো দিছো কিমান দিনৰ পিছত ঘূৰি থাকিম নাম্বাৰটো কিয় দিবা নোৱাৰা দিছোন আজি দিম তোক নাম্বাৰটো ৰবি দে আহে ৰচোন অকণমান টাইম মোৰ এটা ফোন আহিছে ফোন কৰি ল হেল্ল' হেল্ল' অ দাদা ক'ত আছানো তই সোনকালে আছোন দে মোক এটা ল'ৰাই বৰ ডিষ্টাৰ্ব কৰি আছে কিবা কাকাৰ নে কি নামটো ভালদৰে নাজানো তই আছোন আছোন ঠিক আছে তোৰ পাহৰিবলৈ কি মাতিছা নাম্বাৰ লাগে বোলে এখন নাম্বাৰ দিব মানুহ বন্ধু ফুৰাইছা মোৰ কাৰণে মোৰ বন্ধুবিলাক কি কৰিছে এইবিলাক কি কৰা কথা বাৰু ক'ত ঘৰটো মোৰ ঘৰটো ভণ্টিটো দিছোন পাব সংসাৰৰ এই দস্তি মই দিলে ইয়াক বেছি হৈ যাব তহঁতে দিয়া চেষ্টা কৰি দিয়া